নমস্কাৰ গণপতি বাপ্পা মৌৰ্যা গণেশ ফেষ্টিভেল গোটেই ভাৰতবৰ্ষত চলি আছে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ ভাল হওক আৰু আজি আলোচনা কৰোঁ অসমৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ যিবিলাক পদ খালী হৈ আছে DEE আছাম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অসমে যিটো অফিচিয়েল জাননী জাৰি কৰিছে তাৰ সন্দৰ্ভত আলোচনা কৰোঁ যে তাৰ স্পষ্ট প্ৰথম কথাটো হ'ল কি LP and UP লেভেলৰ কাৰণে যিটো ক্লেৰিফিকেশ্যন যিটো যোগ্যতা সেই যোগ্যতাটো হৈছে ছিনিয়ৰ ছেকেণ্ডাৰী পাছ মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব উইথ মিনিমাম 50% মাৰ্ক থাকিব লাগিব আৰু লগতে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা স্পেচিয়েল এডুকেশ্যন BEd ডিগ্ৰী নতুবা DLEd ডিগ্ৰী থাকিব লাগিব recognized by Rehabilitation Council of India RCI স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব লগতে কেণ্ডিডেট মাষ্ট বি আছাম টেট নতুবা CTET পাছ কৰিব লাগিব চেণ্ট্ৰেল টেট নতুবা আছাম টেট যিকোনো দুটাতে বা এটাত পাছ হৈ থাকিব লাগিব আৰু লগত চাৰ্টিফিকেট থাকিব লাগিব সেইসকল প্ৰাৰ্থীয়ে অসমৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ যিবিলাক শিক্ষকৰ পদ খালী হৈ আছে সেই পদসমূহত আবেদন কৰিব পাৰিব এইটো স্পষ্ট কথা আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ কাৰণে মাষ্ট বি গ্ৰেজুৱেট মানে স্নাতক ডিগ্ৰীতে হ'ব লাগিব আৰু মিনিমাম এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব পাৰ্চেণ্টেজ থাকিব লাগিব আৰু BEd ডিগ্ৰী থাকিব লাগিব আৰু ৰেকগনাইজ বাই দ্য RCI আৰু লগতে আছাম টেট নতুবা CTET পাছ কৰি থকা প্ৰমাণপত্ৰ থাকিব লাগিব সেইসকল প্ৰাৰ্থীয়ে মধ্য ইংৰাজী বিদ্যালয় মানে UP লেভেল আপাৰ প্ৰাইমাৰী লেভেলত যিবিলাক শিক্ষকৰ পদ খালী হৈ আছে সেই পদসমূহত আবেদন কৰিব পাৰিব সেইটো স্পষ্ট কথা আৰু খুব গুৰুত্বপূৰ্ণ কথা আছে যে 1 জানুৱাৰী 2021 তাৰিখ বা তাৰ পিছত একক বা একাধিক অংশীদাৰ পৰা দুটাতকৈ অধিক জীৱিত সন্তান থকা কোনো ব্যক্তি যোগ্য নহ'ব খুব গুৰুত্বপূৰ্ণ কথা আৰু চৰকাৰৰ নিযুক্তিৰ বাবে ক্ষুদ্ৰ পৰিয়ালৰ নীতিৰ ওপৰত নীতি অধিসূচনা নং ABP 69 2019/17 তাৰিখ 6/11/2019 যিটো ঘোষণা কৰা হৈছে এই নীতি অনুযায়ী ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুযায়ী দুটাতকৈ অধিক সন্তান থকাসকলে সেই শিক্ষকৰ পদসমূহত আবেদন কৰিবলৈ যোগ্য নহ'ব গতিকে প্ৰাৰ্থীয়ে ঘোষণাপত্ৰ দাখিল কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি যোগ্য প্ৰাৰ্থীয়ে DEE আছাম অফিচিয়েল ৱেবছাইটত DEE.assam.gov.in ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিব লগতে অহা 28 আগষ্টৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু 30 ছেপ্টেম্বৰৰ ভিতৰত শেষ সময়সীমা বান্ধি দিয়া হৈছে সেই সময়সীমাৰ ভিতৰত অনলাইন এপ্লিকেশ্যন কৰিব লাগিব কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণযোগ্য নহ'ব আৰু প্ৰাৰ্থীসকলে জমা দিয়া এপ্লিকেশ্যনখন নথিপত্ৰখন ডিজিলকাৰত অলৰেডি উপলব্ধ হ'ব লাগিব নেক্সট কথাটো হ'ল কি কোনো ধৰণৰ ভুল তথ্য বৰ্ণনা দিলে বা আপলোড কৰিলে তৎক্ষণাত বাতিল হ'ব পাৰে বাতিল কৰা হ'ব অলৰেডি আৰু যিকোনো ধৰণৰ ভৱিষ্যতে নিযুক্তি প্ৰক্ৰিয়া আৰু পৰৱৰ্তী আইন ব্যৱস্থাও এনে প্ৰাৰ্থীৰ বিৰুদ্ধে আৰম্ভ কৰা হ'ব আৰু ইলিজিবিলিটিৰ ক্ষেত্ৰত আৰু কিছুমান কথা বহুত লক্ষণীয় আছে ইয়াত প্ৰতিখন জিলা আৰু শ্ৰেণীৰ বাবে মেধাভিত্তিক তালিকা বনোৱা হ'ব আৰু এজন প্ৰাৰ্থী 18 বছৰ বয়সতকৈ কম হ'ব নালাগিব আৰু 40 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব আৰু এক্স ছাৰ্ভিচমেন OBC MOBCৰ কাৰণে 43 years এক্স ৰিলেক্স দিয়া হৈছে আৰু SC STৰ বাবে 45 years ৰিলেক্স দিয়া হৈছে আৰু অক্ষম ব্যক্তিৰ বাবে 50 বছৰ বয়সলৈকে বয়সৰ সময়সীমা বান্ধি দিয়া হৈছে চ' এইখিনিয়ে খুব গুৰুত্বপূৰ্ণ কথা আছিলে অসমৰ যিসকল আছাম টেট আৰু CTET পাছ কৰা প্ৰাৰ্থী আছে তেখেতসকলৰ সুবৰ্ণ সুযোগ আৰু মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এক ডাঙৰ উপহাৰ যিটো অসমৰ বিভিন্ন ক্ষেত্ৰত আৰু অসমৰ শিক্ষকসকলৰ যিটো পদ সেই পদসমূহ পূৰণ কৰিবৰ কাৰণে বিভিন্নজনে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বা অনুৰোধ কৰি আছিলে আজি তেখেতসকলৰ সপোন পূৰণ হ'ব গতিকে সকলোৱে সেই ক্ষেত্ৰত
কৃতজ্ঞতা জনোৱা উচিত। ধন্যবাদ।